মোৰ পৰা এটাই কৈছেচোন দুটা ফালৰ পৰা মই লগা লাগে লেছত থাকো সেইডোখৰ পৰা এইডোখৰ তেল ডিপু ঘৰৰ মুখৰ আগত অকমান আহি পেলাই তেল নমস্কাৰ মই RJ Dhritisha আৰু আজি মোৰ ষ্টুডিঅ'লৈ আহিছে এগৰাকী আপাৰৰ ছোৱালী এজন লৱাৰৰ ল'ৰা আৰু একেলগে দুয়োজন মিলি এতিয়া কৰে ভ্লগিং তাৰ পিছত গোটেই অসমত তেওঁলোক পপুলাৰ হাই ওয়েলকাম ToiMoi টেলস থ্যাংক ইউ সো মাচ আমাক মাতাৰ কাৰণে বহুত ভাল লাগিছে সো মাচ সো কি খবৰ ভাল এন্ড বহুত নাৰ্ভাস হৈ আছো মই সঁচা ক'ব গ'লে এন্ড ফাৰ্ষ্ট আমাৰ ইন্টাৰভিউ হয় ওকে সো ইয়া বহুত বেছি নাৰ্ভাস আগতে কেতিয়াবা ৰেডিঅ' ষ্টেচন আহিছে নে নাই নাই ফাৰ্ষ্ট টাইম মানে ইমান কুল জাগা বুলি গম পালে নিশ্চয় চেষ্টা কৰিলো বঢ়িয়া আজি পিছে ওলাওতে কাৰ দেৰি লাগিছে দাদাৰ নে বাৰ আজি এটা কিবা এটা হ'ল আৰু আজি আমি দেৰিকে আহি পাইছো হেতু কম আৰু লাইক কি দেৰিকে আহি পাইছো কিবা কাৰণ আছে নেকি তাৰ পিছত ওলাইছো সোনকালে আচ্ছা ওলাইছো জলদিয়ে কিন্তু আহি পাওঁতে সময় লাগিছে মোৰ কিবা এটা হ'ল আৰু দেৰি হ'ল সেইটো কাৰণে 1 কিলোমিটাৰ মাজতে মানে ভিতৰতে থাকো এইখন 1 কিলোমিটাৰ দূৰ ওকে আধা ঘণ্টা লাগিছে পুৰা আধা ঘণ্টা লাগিছে আহি পাওঁতে আচ্ছা বাকি কেনেকুৱা চলি আছে চেনেল বঢ়িয়া বঢ়িয়া এতিয়া আমি ইউটিউবৰ পৰা অকমান ব্ৰেক লৈছো বাৰ ইনষ্টাগ্ৰামত মছলি আছো এতিয়া বঢ়িয়া চলি আছে তামাম আৰু এতিয়া নিছো চ্যালেঞ্জ কৰি কৰি পুৰা খিনাই আহিছে বাপৰে 21 ডেজৰ চ্যালেঞ্জ দৰাইজ একদম খিনাই টিপ টপ হৈ আহিছে একেবাৰে একদম ভাল হৈছে কিন্তু মানে নতুনকে এটা একদম লাগিছে ভাল খানা খোৱা ঘৰত একদম মন হলে বহুত বেছি ফুচকা সিংৰা আগতে মানে বেলতলা হেডখন মই যামে আৰু ইয়াৰ লগত বাকি কামৰ খাইটা তাত যতে হেৰি ফুচকা থাকে ফুচকা যি চকুত পৰে আচ্ছা মই বহুত বেছি মানে স্ট্ৰীট ফুড খাওঁ খোৱাৰ অৱস্থাত দেখিছে ন এয়া হৈছে লাহেকে চ্যালেঞ্জটো লোৱাৰ পিছত মানে মই এটা আছে যে মানে 21 ডেজ কৰো হেবিট এটা হয় বুলি কয় ন মানে 21 ডেজ কৰিলে এটা 22 নম্বৰ দিনত কম পামে বাকি এতিয়া আপোনালোকৰ কিমান সাবস্ক্ৰাইবাৰ আছে ইনষ্টা আৰু ইউটিউব দুটা 50-50 বুলি হৈ গ'ল পাৰি মানে 57-59,000 তেনেকে আৰু ওকে বঢ়িয়া এইটো এটা ডাঙৰ নম্বৰ কিন্তু দেই ক'ব পাৰা ইয়া তো আগতে লাভ ষ্টৰী ষ্টাৰ্ট হৈছিল না ব্লগিং আগতে লাভ ষ্টৰী ষ্টাৰ্ট হৈছিল আগতে লাভ ষ্টৰী ষ্টাৰ্ট হৈছে আমিতো বিয়া পিছত ব্লগিং কৰিছো বিয়া টাইমত ব্লগিং কৰিলো বিয়াখনটো মানে ব্লগত দেখিছো মই বিয়াখন দেখিছিলো মেবি বিয়াখনৰ জাস্ট ৰেন্ডম ভিডিওজ ভাইৰাল দেখিছিলো ওকে তেতিয়া ব্লগিং ষ্টাৰ্ট মানে ব্লগিংৰ কেনেকুৱাকে আহিলে বিয়াৰ এটা ভিডিও আছিলে যত মানে মোৰ এটা ৰিঅ্যাকচনৰ কাৰণে বহুত ভাইৰাল গল ভিডিও তোমাৰ ৰিঅ্যাকচনৰ কাৰণে এভৰি টাইম হে ভিডিওটো লাভ এই ভিডিওটো মোৰ কাৰণে গৈছে মানে মই এনেকুৱা নকৰ হাতত নগলে সেইটো এটা পোষ্ট মানে কিক ষ্টাৰ্ট দিলে আৰু আমি ফাৰ্স্ট ব্লগটো বনাইছিলো যে আমি কেনেকে লগ পালো কেনেকে আমাৰ লাভ ষ্টৰী ষ্টাৰ্ট হ'ল দেন কিতিয়া এটা পিছে এটা গুছি সেইটো মানে কি হ'ল যেতিয়া ভিডিওটো ভাইৰাল গ'ল মানুহে জানিব খোজে আচ্ছা যে তেতিয়ালৈকে অলৰেডি মই ইনষ্টাগ্ৰামতো আছিলোৱে মানুহবোৰে মানে আচ্ছা মানে তোমালোকৰ লাভ ষ্টৰীটো কেনেকে হ'ল কি হ'ল কেতিয়াও ব্লগিং ভবা নাছিলো জীৱনত বাট মানুহে মানে আচ্ছা তাৰপিছত আমি ট্ৰেভেলিং কৰো যিহেতু মানে কেনেকে কৰা কি কৰা আমাক হেৰি কৰা না ব্লগ কৰা না তাৰ পিছত আমি বিয়াৰ 4-5 মান্থছ মানৰ পিছত ব্লগ কৰা ষ্টাৰ্ট কৰিছে মানে তেতিয়া ইউটিউবত আহিছে আৰু লাহেকে তেতিয়া ইউটিউবত আহিছে বহুত মিছ কৰে বিয়াত ব্লগিং কৰিলে আজি ইমান ভিউজ তো তাৰ পিছত ইয়াক মানে মই বিয়াৰ কাৰণে আমি মানে প্লেনিং কৰি আছিলো তো 2-3 মাহ মান পোষ্টপন হ'ল আৰু তেতিয়াই কোভিডৰ টাইমত কইনাৰ গৰাকী বহুত ভাইৰাল গৈছিলে মাছখনৰ কাৰণে অসমীয়া মানে ইয়াক পঠাইছো দেখিছে আজি আমাৰ বিয়া হোৱাত মই গুচি গ'ল বাট মই ভবা নাছিলো যে আমি এনেকুৱাকে যাম যে বিয়াৰ মানে নেক্সট 2 মাহলৈকে জুনিয়া মানুহ মানে অলমোষ্ট এভৰি আদাৰ হোৱাটছআপ ষ্টৰীত আছে মানে আৰু বহুতে মানে আমাক কয় তোমালোক দুটা মই পেহী ছোৱালীজনী তাৰ হোৱাটছআপৰ ষ্টৰী তোমাক দেখিছিলো ভালো লাগে আৰু মানে এনেকুৱা ভাইৰাল গলে পজিটিভ নেগেটিভ দুটা আহে মানে আমাৰ চাগে অকল হেতু ভিডিও এনেকুৱা অকল পজিটিভ আছিল আৰু মানে ভাল লাগিছিল আৰু সেই পাৰ্টিকুলাৰ ভিডিওতে মাকৰ ড্ৰেছও পিন্ধিছিলে তো উই ওয়্যাৰ লাইক ভেৰি মানে বহুত চিন্তা কৰি আছিল যে কেনেকুৱা লাগিব কি লাগিব তো ফাৰ্স্ট ভিডিও কল কৰি মানে মোক দেখাইছে মোৰ ও মাই গড মুখন মেলি দিলো মানে হে কাপোৰটো এতিয়াও ক্ৰেডিট লৈ আছে মই মুখন মেলি দিলো এই ভিডিওটো তুমি ৰেন্ডমলি কোনোবা এটা দিনত এনে উলিয়াবা হি জাস্ট গো হেতু মোৰ কাৰণে ভাইৰাল গৈছে মানে গোটেই ব্লগিংটো মানে এতিয়া তেওঁৰ কাৰণে আৰম্ভ কৰা হ'ল আৰু ইভেন নামটো মই দিছো কি কিউট নাম কেনেকৈ মনলে এইটো
সো এটোৰ ষ্টৰিটো বহুত হেৰি মানে আমি এবাৰ হৰ্ণবিলত আছিলো ন Yes, yes. হৰ্ণবিলত থাকোতে এই কিবা ট্ৰু কলাৰত মানে মোৰ নামটো এই নাম্বাৰ মই তেতিয়ালৈকে সেভে কৰা নাই বাপৰে মানে আমাৰ নাম্বাৰ ইনষ্টাগ্ৰামত সেভ কৰা নাই সেভ কৰা নাই নাম্বাৰ পোৱাই নাই আমি ইনষ্টাগ্ৰামতহে কথা পাতি আছিলো তো ও মানে ফাৰ্ষ্ট সোশ্যাল মিডিয়া দিয়ে social- চিনাকি আমি হেৰি জুকো ভেলিত লগ পাইছিলো মানে Oh. সেই নাগালেণ্ডৰ হেৰি ট্ৰেক তেতিয়া আমি গৈছিলো তেনেকে লগ পাইছিলো ইনষ্টাগ্ৰামত আমি কথা পাতিলো নহয় নাম্বাৰটো সেভ আছিলে আমি কেলে জিৰ'টো ট্ৰু লগ পাইছো কলাৰত টয় বুলি আহিলে এই কিবা নাম্বাৰ কাৰণত মানে সেভ উই ডোন্ট নো চাওঁতে কিবা নাম আমি চাগে এইটো সময়ত চবে বহি পেলাই কিবা ট্ৰু কলাৰ চাই Okay. আছিলো ট্ৰু কলাৰত মোৰ নামটো টয় আহিলে আৰু নাজানো কিয় আহিলে আজিলৈকে জীৱনত মোক কোনো মতা নাই মানে তেনেকে কেতিয়াবা হয় ন কেতিয়াবা সেভ কৰিলে আহি যায় তো ই মোক জুকাৰি টয় বুলি মতা ষ্টাৰ্ট কৰিলে তেতিয়াৰ পৰা টয় বুলিয়ে মাতে মোক তাৰপিছত যেতিয়া আমি চেনেলটো যেতিয়া খোলা সময়ত তাৰ নামটো কি কৈছে সেইটোতো বহুত ইম্পৰ্টেণ্ট নামটো মই আৰু বহুত ভাবিছো শইকীয়া বৰ্মন দিওঁ নেকি আপাৰ লোৱাৰ দিওঁ বেয়া চিন্তা কৰিছো তো ই মানে এনেকে ক'লে যে চোৱা আমিতো মানে ব্লগিংটো আমাৰ ছেকেণ্ড হেৰি হ'ব মেইনলি আমি আমাৰ ট্ৰেভেলৰ ষ্টৰিজবোৰ ৰাখিম তো সেই তাৰ পৰা আহি গ'ল টেইলছটো ষ্টৰি সেইটো তাৰপিছত কৈছে শুনা তোমাকতো মই টয় বুলি মাতো টয় অপজিট হৈ গ'ল মই টেইলছ কৰি দিওঁ একদম মানে ছাডেন আহিছে এণ্ড তাৰপিছত ৰিক্সটো বোলো লওঁ এণ্ড আজিৰ দিনত মানুহে মানে আমাক ToiMoi টেইলছ বুলি মাতে আৰু এতিয়াতো বহুত স্পন্সৰ কিবা কিবি আহে এতিয়া একাউণ্টটো কাৰ তাতে পইচা যায় কাৰ একাউণ্টত যায় চোৱা আমাৰ মানে বিয়াৰ সময়ত বিয়াৰ ন তাৰ আগতে মানে মই এইটো বিলিভ কৰো যে আমি ভালকে ফাইনেন্সিয়েল হওক বা চব কথা পাতি ল'ব লাগে চ' আমি দুটা তেতিয়াই ডিছকাছ কৰি লৈছিলো যে তোমাৰ ইনকামটো ঘৰৰ খৰচা লাগিব ঘৰৰ হেৰি ৰেণ্ট চেণ্ট দিয়া বা ঘৰৰ আৰু মোৰটোত আমি ট্ৰেভেলত লগাম আৰু গ্লেডলি আমাৰ কি হ'ল যিটো ইণ্টেৰিয়াৰ তেতিয়া মই ইণ্টেৰিয়াৰটো আছিলো তো দুটাই 50-50 আছিলে ইণ্টেৰিয়াৰ পইচাখিনি তাৰ একাউণ্টত যায় আৰু মোৰ পৰা ইমান কাম কৰালে 1 টকা পইচা নিদিলে সেইকাৰণে এতিয়া মইতো বদলা লওঁ আৰু এতিয়া মোৰ একাউণ্টত থাকে এটা মোৰ সেইটো পইচা দি আমি ট্ৰেভেল কৰো আৰু সো একেবাৰে ক'বও নোৱাৰে যে মই ইউজ কৰো লৈ যাওঁ ToiMoi টেলছৰ বা কৃষাংগী শইকীয়াৰ একাউণ্টছৰ পৰা যি আমাৰ এক্সপেন্সেছ আহেখিনি আমি ট্ৰেভেলতে বঢ়িয়া এতিয়া ক'ত ফুৰিছে লাষ্ট ক'ত গৈছিল লাষ্ট আমি ক'ত গৈছিলো কাশ্মীৰ? না সিকিম গৈছিলো সিকিমত কেলে বাইক ট্ৰিপ এটা কৰিছিলো বাইক ট্ৰিপ কেনেকুৱা গৈছে সিকিমখন মানে আচৰিত ধুনীয়া নৰ্থ সিকিম আমি গৈছিলো এণ্ড মানে আমি যে মই এতিয়ালৈকে লাডাখ কেতিয়াও ভিজিট কৰা নাই বাট লাডাখৰ আমি যিবোৰ ৰিল দেখো নহয় আমি যেতিয়া বাইকত গৈছো লাইক আমি ক'ত আছো নৰ্থ ইষ্টতে আছো নে একজেক্ট মানে যেনেকুৱা আমি ৰিলত দেখো তেনেকুৱা লেণ্ডস্কেপ মানে আৰু আচৰিত যে সেই লেণ্ডস্কেপখিনি একচুৱেলি মই প্ৰথমতে কৈ আছিলো যে আমি লেণ্ডস্কেপবোৰ কেলে ৰিলত দেখা নাই বাট অৱস্থা নাথাকে অক্সিজেন কিমান আছিলে তাত মানে এইটো ছিকিমৰ একদম নৰ্দাৰ্ণ পাৰ্ট আছিলে নৰ্থ ছিকিমৰ নৰ্দাৰ্ণ পাৰ্ট তাত অক্সিজেন গছ নাই মানে বহুত অক্সিজেন লেভেল এনএমত 20% থাকে নৰ্মেল 3% আছিলে এই বাইকত মানে হেৰি শুই গ'ল মানে বাইকত শুই যায় এনেকে মানে সেইটো মই কাপোৰ আমাক দিছিলে কাপোৰটো শুনি থাকিলে হেনো বোলে অক্সিজেনৰ সেইটো প্ৰব্লেম নহয় মই ইমানে বেছি কৰি দিলো ন মানে একচুয়ালি ব্ৰেইনটো কাম কৰা বন্ধ কৰি দিয়ে অক্সিজেন নাথাকিলে হয় আনকনসিয়াস ফিলিং এটা হয় কোবাতে যাব কন্টেন্টটো কোবাতে গ'ল কিন্তু আমি চকুৱেদি যি দেখিলো নহয় সেইটো মানে এক্সপ্লেইন কৰিব নোৱাৰি আৰু ভিডিঅ'টো মানে এতিয়া ফোনত বাইকত আছো কাৰণে ইমান তেনেকে শুট কৰিব পৰা নাই নৰ্মেলি আমি যিমান ডেডিকেশ্যনত কৰো নৰ্থ ছিকিম যদি কোনোবা কাপল হিচাপে যায় প্ৰিকশনছ ভালকে লৈ যাওটো ভাল দেই বাপৰে ওকে না এই কাপল বুলি নহয় মানে যদি উশাহ প্ৰব্লেম যদি থাকে তেতিয়া মানে এভয়েড কৰা ভাল মানে হেলমেটটো পিন্ধিব লাগে কাৰণ মই যদি হেলমেট এক নিপিন্ধালৈ মোৰ ফাটিলে দুবাৰ পেলালো মানে পুৰা কৰিছো ৰাস্তাও বেয়া নেকি ৰাস্তাও বেয়া বাপৰে বহুত বেয়া মানে এনেকে যাওঁতে মই যে কেতিয়াবা ফিল কৰি যাওঁ পৰিম বাপাস পৰিলো মোৰটো এনেকে হিলে মই তাৰপিছত চকুটো যেতিয়া মেলো ন কাৰণ হেলমেটটো তললে আহি যায় দুবাৰ বেছি নহয় দুবাৰ এবাৰ যেতিয়া পৰিছো ন হেলমেটটো তললে আহিব মই চকুটো মেলিছো কলা মোৰ বোলো ওপৰত পাই গ'লো পালো ইমান জলদি পালো তাৰপিছত দেখিছো নাই আছো বাকি এতিয়া নেক্সট কি প্লেন আছে ক'ত যোৱাৰ আছে প্লেনটো জানিবলৈ চাই থাকিব ToiMoi টেলছ বাপৰে প্ৰমোশন চলিছে আৰু এতিয়া দুজনৰটো সেপাৰেট আপোনালোকৰ সোশ্যাল মিডিয়া একাউণ্টছ আছে পাছৱৰ্ড এক্সচেঞ্জ কৰে নে নাই আছে মোৰ তাতে একাউণ্ট আছে মোৰ ক'ত সোশ্যাল মিডিয়া একাউণ্ট আছে এটা যে মনজিত বৰ্মন বুলি নামটো হে আছে আপনি ফেসবুক ইউজ কৰেন ফেসবুকে তুমি কৰা না ফেসবুক মানে মোৰ ফালৰ পৰা কন্টেন্টত সাপোৰ্ট হে কৰো মই কিন্তু কন্টেন্ট বিলাক একাউণ্টছত এই ভাগৰে যায় বেছি এডিট কোনে কৰে সব তাই কৰে সব মানে ৰেকৰ্ডিং এডিটিং শুট কৰা তেখেতৰ মই কৰো
মানে বহুতখিনি শিকিলো শুট ষ্টাৰ্টিঙতো বহুত বেয়া আছিলে শুট মানে এতিয়া আৰু অলপমান জানা হৈছো আৰু ভয়ত কৰে মানে দ্য মোমেন্ট মই তাক ফোনটো এনেকে দিওঁ আমাৰ হেৰিটো মানে হেৰি বছ এমপ্লয়ী হৈ যায় ভয়ে কৰো ভালে আছেনে ঠিক আছেনে এতিয়া কিন্তু বহুত ভাল কৰা ষ্টাৰ্ট কৰিছে মানে বহুত এতিয়া ক'ব নালাগে আগতে যে মোৰ একদম মানে হেৰি কাৰণ কি আছিলে ন মানে আগতেতো অকলে কৰো চ' তেতিয়া মানে নিজৰ সেইটো আছিলে আমি দুটাই কৰা ষ্টাৰ্ট কৰাৰ পিছত মই তাৰ ওপৰত ডিপেণ্ডেণ্ট হোৱা ষ্টাৰ্ট হৈ গ'লো তাৰপিছত যে ক্লিপ এটা বেয়া হয় মানে আমাৰ সেইটো লাগিম আৰু এতিয়া ক্লিপটো বেয়া হৈছে কি কৰোঁ ইটোতো তেতিয়াৰ পৰা ভয়ে থকা হ'ল বাট এতিয়া মানে এইবোৰ ইউটিউব চাই একদম বহুত এতিয়া কেনেকুৱা হৈছে ভিডিঅ'টো এই বেছিক আইডিয়াটো এৰে থাকে যে আমি ভিডিঅ' এটা ল'ম এনেকে এইটো তাই মতে আমি ক্লিপখিনি লওঁ মোৰো কিছুমান আইডিয়া আহি যায় তো কৰি থাকোঁতে তো ময়ো কিছুমান ক্লিপ লৈ লওঁ তো 70% মোৰ ক্লিপখিনি ইউজ হৈ যায় 30% তাইখিনি ইউজ হয় ক্ৰেডিট লৈছে কেইদিনমানৰ আগত কামাখ্যাৰ হেৰি এটা আছিলে ভিডিঅ' এটা আছিলে চ' তাত মানে ক্লিপছ তাৰ আছিলে আমি পিছত গন্তি কৰিছো এইটো তোমাৰ ক্লিপ এইটো মোৰ ক্লিপ এইটো তোমাৰ ক্লিপ তাৰপিছত কিছুমান ক্লিপ মানে এনেকুৱা আছিলে য'ত মই তাক ফ্ৰেমটো দি থৈ যাওঁ আৰু মই যাওঁ সেইটো মই কেনেকে তাৰ ক্লিপ হ'ব পাৰে এইটো মোৰ ক্লিপ হ'ল মই গোটেই ফ্ৰেমিং বনাই গৈছো হি জাষ্ট হেভ টু ক্লিক আৰু অফ তাৰপিছত কোনোবাই কমেণ্ট কৰিলে দে তোমালোকে কোনোবা ভিডিঅ'গ্ৰাফাৰ লৈ গৈছিলা নে এইটো কোনে কৰা মানে ভিডিঅ'টো বহুত ভাল ওলাইছিলে ধুনীয়া হৈছে তাৰপিছত মই লিখিলো মানে হেৰি এনেকে 50% লিখিলো নে কিবা মানে মঞ্জিতা অলপ কৰিছে মই কি কেনেকেতো হ'ব পাৰে মোৰ 70% আছে আমি তাক গন্তি কৰিছো এইটো ক্লিপ তোমাৰ এইটো ক্লিপ মোৰ 1 2 2 3 কিমান পাৰ্চেণ্ট সঁচাকে আছিলে কাৰ ইয়াৰ অকল 3টা মান ক্লিপ আছিলে তাতো 2টা ক্লিপ মই হেৰি কৰি থৈছো তাতো 50% ক্ৰেডিট দিয়াৰ পিছত বাৰু ক্ৰেডিট লাগে বাপ ৰে মই সেইটো ভয় লাগি আছে মিলিজুলি চলি থাকিব লাগে আৰু ToiMoi টেলছ আৰু পিছত মই ভাইটোকে কৈছো তুমি বোলো বিচাৰা নেকি আমি এনেকে কন্ট্ৰেক্ট চাইন কৰি লওঁ পিছত কিবা ডিফিকাল্টিজ হ'ব যদি কৈ দিয়া কেতিয়াবা বাৰ খং উঠে নাই নে অনুভৱ আছে কিন্তু যেতিয়া কাম কৰি থাকে তেতিয়া ইনষ্টাগ্ৰাম ৰিলেটেড কাম কৰি থাকে তেতিয়া খংটো মানে বহুত বেছি ডিষ্টাৰবেন্স মানে তোমাৰ যেনেকে এতিয়া ষ্টুডিঅ' এটা এনভাইৰনমেণ্ট আছে ন ইয়াত যদি কোনোবা পিককে চাউণ্ড এটা কৰি দিয়া তোমাৰ ইৰিটেশ্যন হ'ব ন এই ছেম ইনষ্টাগ্ৰাম যেতিয়া এডিট কৰি থাকে তেতিয়া ন' ডিষ্টাৰবেন্স মই যদি কিবা এটা সুধিছো ফোনটো দেখিলা নেকি হৈ গ'ল আৰু নহয় মানে কি হয় ন আমাৰ এটা যেটো ক্ৰিয়েটিভ হেৰি হয় ন মাইণ্ডটো মানে এটা কি হয় এতিয়া মই এডিট কৰি আছো বাট সেই এডিটটো অলৰেডি মোৰ মূৰত সোমাই যায় মানে মূৰত নহয় তাই ভিতৰত সোমাই যায় বস্তুটো মোৰ মানে এনেকুৱা হয় যে মানে মোৰ ভাগৰ মাইণ্ডত চলি থাকে এটা কেনেকুৱা এডিটটো ওলাব মোৰ অলৰেডি ইয়াত প্লে হৈ আছে তাতে যদি মোক কোনোবাই কিবা এটা মাতি দিয়ে নহয় মোৰ সেইটো গায়ব হৈ যাব আৰু তাত মানে অকমান এটা অশান্তি লাগে আৰু জীৱনত বাট যেতিয়াৰ পৰা বিয়া হৈছে তেতিয়াৰ পৰা কিন্তু মোক খংটো বহুত কমিছে কম্পেৰেটিভলি ইয়াক খং নুঠে এতিয়া মানে এনেকে শুনিবলৈ ভাল লাগিছে বাট এতিয়া মানে ভাল হয় বাৰু ন' ডাউট সেইটো 70% ভাল হয় 30% মানে কাজিয়া যেতিয়া হয় নহয় অকল মই কৈ থাকো এবাৰ কি হ'ল মানে আমাৰ কিবা এটা কথাত লাগিলে কিবাটো কোৱালে গিভ মি এন এক্সপ্লেনেশ্যন কি হৈছিলে কিবা এটা কথাত আমাৰ লাগিল হা তো কি হ'ল লাগি পেলাই এই নিজৰ মানে ভিতৰৰ ৰুমত গ'ল মই বাহিৰতে বহি আছিলোঁ তাতো আজিকালি ৰিলৰ যুগ মই ৰিল এটা চাই যে হাঁহি আছিলোঁ ইমান সিৰিয়াছ কাজিয়া লাগিলে কথা পাতিলা তুমি ৰিল চাই হাঁহি আছা কথাটো যে ডিসকাস কৰিব লাগে বুজি পোৱা নাই মোৰ এনেকুৱা লাগে ই নুশুনে মোৰ কথাবোৰ মানে এনেকুৱা ৰিল ওলাই জীৱনত খং কৰি থাকিলে হাঁহিটো উঠিয়ে যায় মানে আমাৰ সিৰিয়াছ কথা পাতিলে তুমি ৰিল চাই হাঁহি আছা আমি দুটা মানে এনেকুৱা কথাত মানে একদম অপজিট এতিয়া কিন্তু মই বহুত এনেকুৱা লাগে যে চেঞ্জ হৈছে কথাটোত মানে যেতিয়া কিবা এটা কাজিয়া হয় বা কিবা এটা সিচুৱেচনত মই আনকমফৰ্টেবল হওঁ মই সদায় এনেকুৱা হয় যে মই কথা পাতিব ট্ৰাই কৰো মানে এনেকুৱা হয় যে মই নিজৰ ফিলিংছটো মই আগত ৰাখো যে মই এইকেইটা বস্তুত আনকমফৰ্টেবল হয় ই নকয় একদম শান্ত মানে এটো ডেইলি নহয় এটো মাহত এদিন দুমাহত এদিন মানে কাজিয়া আমাৰ তাচ ভগৱান কিন্তু এনেকুৱা নহয় কাজিয়া মানে এনেকুৱা আমাৰ লাষ্ট থাকে এই বছৰত ভগৱানৰ কৃপাত 3বাৰ মান হৈছে দেই তো হেগিটাটো মানে মই অশান্তি হোৱা মানে মই এনেকুৱা হ'ব আহি মই এগাল মান গাম এনেকা কি তুমি এনেকুৱা কিয় কৰিলা হিটো কিয় কৰিলা ইটো কি কৰিলা কি আচ্ছা মই ৰিজন এটা কই তিনিটা যেটো হৈছে আমাৰ ৰিজন এটাই ইনষ্টাগ্ৰাম আৰু নহয় ৰিজন এটাই হেবুৰ নাই হেবুৰ একোৱে কথা নাই এই মানে কি হয় তুমি কোৱা মই ক'বাত ওলাই গলো নহয় XYZ জাগাত ওলাই গলো ঘুৰি অহা টাইমটো ইনফৰ্ম নকৰা ক'ত গৈছো ইনফৰ্ম নকৰো
মানে নহয় এটা থিং ইজ আমি দুটা এটা অকলে থাকো তুমি মোক এটা নিজে ক'বা মোৰ একো প্ৰব্লেম নাই তুমি 5টা লৈকে বাহিৰত থাকা 2টা লৈকে বাহিৰত থাকা তুমি যাৰ লগত যোৱা আই এম জাষ্ট কি তুমি মোক কৈ দিয়া ইনফৰ্ম কৰাই কাৰণ মই অকলে থাকো ঘৰত সো মই কনচাৰ্ন হৈ থাকো ন মোৰ ভাগৰ এনেকুৱা থাকে যে এটা ই কয় যে তুমি শুই থাকা কলেতো নহব মোৰ টোপনি আহিবতো লাগিব মানুহজন ঘৰলৈ নহালৈকে বাট একো প্ৰব্লেম নাই কেতিয়াও এইটো কথাত কাজিয়া হোৱা নাই যে তুমি গৈছা বুলি বাছ এইটো হয় যে ক'ত আছে সেইটো কৈ দিয়া মানে কিবা এটা ভগৱানে হেৰি নক ফোনটো অফ হৈ যাব পাৰে এতিয়া মই এটলিষ্ট গমটো পাম ন ক'ত আছা বাছ সেই টপিকটোতে এইটো কিন্তু হয় দে প্লিজ ক'ব লাগে ইনফৰ্ম কিন্তু কৰিব লাগে এই নহয় খং উঠে আচ্ছা সেইটো মানে এটা হেৰি হৈ যায় পেনিক হৈ যায় ন মানুহ এটা ভয় লাগে ক'তবা গৈছে মানে ভালকে আছে নে নাই সেইটো আৰু বাছ সেইটোৱে আৰু এইটো মানে এনেকুৱা হয় ন কাজিয়াটো আজি হ'লতো এণ্ড হিল বি লাইক চৰি একদম চব হৈ গ'ল হেৰিটো মানে ভেলিডিটি কিমান থাকে 2 মাহৰ ন তুমি কিমান মাহ লগাইলো 6 মাহ হৈ গ'ল আকৌ কৰে মোৰ লাইক তুমি একেটা কথাকে কেনেকে কৰি থাকিব পাৰে একেটা বস্তুৱে আৰু মাজত যিমান কিবা হয় সিমান ইনফৰ্ম কৰিব দেই মোৰ পৰা এটেক হৈছেচোন দুটা ফালৰ পৰা আৰু ব্লগবোৰ যে আমি চাওঁ কিমান % ৰিয়েল থাকে আৰু কিমান % মানে প্লেন থাকে এইবোৰ 100% ৰিয়েল থাকে আমাৰ ৰিয়েল থাকে কাৰণ মানে আমাৰ ব্লগবোৰ যদি আপোনালোকে এনেকে হেৰিকে চাই ন আমি যিখিনি হৈ আছে সেইটো শ্বুট কৰো মানে মোষ্টলি নহয় 100% সেইখিনিয়ে থাকে যে আমাৰ হাৰ্ডলি এনেকুৱা হৈছে ন এড কেতিয়াবা থাকিলে মানে এতিয়া আমি আগতে যেতিয়া ডেইলি ব্লগ কৰো ঘৰৰ ব্লগবোৰ কৰো তো মোষ্টলি এনেকুৱা থাকে যে আমি দুটা এতিয়া যেনেকুৱা নহয় কেমেৰাটো গৈ তাত জাষ্ট লগাই দিওঁগে সো সেই তেনেকুৱাকে থাকে মানে স্ক্ৰিপ্ট বোলা একো নাথাকে স্ক্ৰিপ্ট বহুত ডিফিকাল্ট হৈ যায় মানে মই যিমান বহুত এনেকুৱা লগ পাইছো হা কন্টেন্ট ক্ৰিয়েটৰ যোনে মানে ডিফাৰেণ্ট থাকে বহুত ডিফিকাল্ট হৈ যায় লাইফটো আমি যেতিয়া ষ্টাৰ্ট কৰিছিলো তেতিয়া মানে আমি জাষ্ট ৰেণ্ডমলি ষ্টাৰ্ট কৰিছো দে এডিট সেডিট আমি আই গেছ ফাৰ্ষ্ট ব্লগটো আমাৰ আছিলে ঘৰৰ পৰা যোৰহাট যোৱা জাষ্ট গোপ্ৰটো আমি হেৰি গাড়ীত লগাই দিলো আৰু ৰেণ্ডম কনভাৰচেশ্যন কৰিছো মাজে মাজে কাটি পেলাই ভিডিঅ'টো আপলোড কৰি দিলো এণ্ড বহুত ভাল কাম কৰিছিলে ৰাইট তাৰপিছত আমি তেনেকুৱাকে কৰিলো দেই বহুত সময়ত এনেকুৱা হৈছিলে যে মানুহে মানে এনেকুৱা দেই এনেকে কেনেকে থাকিব পাৰে বিয়া পতা ছোৱালী এজনী মানে ইমান কিয় হেৰি শান্তকে থাকা অলপ হেৰিকে থাকা অকণ এফেক্ট কৰিছিলে তেতিয়া বাট আমি ট্ৰাই কৰিলো যে সেই বস্তুটো আমাৰ মানে থাকক এটা যোনে ভাল পায় দে ৰিয়েলি লাভ ইট মানে সঁচাকে ভাল লাগে আৰু কি হয় যিমানে নৰ্মেল হৈ থাকে সিমানে মানুহে কানেক্ট কৰিব পাৰে আৰু প্লাছ মাইনাছ থাকে আমাক যিখিনি ভাল পায় আমি সিহঁতৰ কাৰণে কৰি আছো যিখিনি বেয়া পায় দে কেন লিভ উইথ সামথিং এলছ আৰু বেয়া পাব বহুত ৰেণ্ডম হয় দেই মানে ভগৱানৰ কৃপাত মই মাক এভৰি আদাৰ ডে কওঁ যে মোৰ অডিয়েঞ্চটো ন মই যেতিয়া বেলেগ মোৰ ভাগৰ কণ্টেণ্ট ক্ৰিয়েটৰবোৰ দেখোঁ কম্পেৰেটিভলি মোৰ অডিয়েঞ্চবোৰ বহুত ভাল মানে মষ্টলি জব কৰা বা মষ্টলি মানে নিউলি ৱেড কাপলছ আৰু কলেজত পঢ়া ল'ৰা ছোৱালীবোৰ থাকে এণ্ড দিয়া চ' মানে ইমান পজিটিভ এটা হেৰি দিয়ে নহয় কিবা এটা যদি মোৰ পৰা অকণমান সিহঁতে সিহঁতে ইমান মোক পুছ কৰিব একো নহয় বা একো নহয় তুমি এনেকে কৰি চোৱাচোন এইটো মানে এতিয়া এনেকুৱা লাগে বহুত যেন মই বহুত চিনি পাওঁ বহুতকে মানে বহুত ঘৰুৱা নিচিনাও হৈ গ'ল বহুত মানে কিছুমান এনেকুৱা কেইজনীমান বা কেইজনমান ল'ৰা ছোৱালী এনেকুৱা আছে 15 এপ্ৰক্স যিহে ফাৰ্ষ্ট ডে পৰা কমেন্ট কৰি আছে লাইক কৰি এতিয়ালৈকে কৰিয়ে আছে কেতিয়াবা কন্টেন্ট যদি আমাৰ অলপ ইফালে ইফালে অলপ দেৰি হয় কিবা হয় ঠিকে আছে না আপোনালোকে হেল্থ চেল ভালে আছে নে মেছেজ কৰে মানে ঘৰৰ মানে কেতিয়াবা এনেকুৱা হয় দেই দুবাৰমান মোৰ লগত হৈছে গুৱাহাটীত এনেকুৱা হেৰি হৈছে বিয়াৰ পিছতে এইটো মানে চেনেল খোলাৰ মেবি 4-5 মান্থছৰ ভিতৰতে ছোৱালীজনী দৌৰি আহিছে দেই হাই চাংকিবা ভালনে ন চুমকিবা বুলি মাতিছে হাই চুমকিবা ভালনে মানে ভাল ভাল হেৰি বৰমা ভালনে মই এতিয়া বোলো মই ভাবিছো চাগে আমাৰ বৰপেটাৰ কোনবা হয় ৰিসেপশনত লগ পাইছো এতিয়া মই কেনেকে ৰিয়েক্ট কৰো মই এতিয়া মানে আৰু মোৰ মেমৰি মানে বহুত বেয়া মানুহ মোক পাহৰি যাওঁ মই বহুত জলদি মই এতিয়া মানে কি ভাল ভাল তাৰপিছত সেই দুক কেনেকুৱা তাৰপিছত মানে নহয় মৰিয়নি ঘৰৰ হয় কোন হ'ব পাৰে বাৰু বৰমা দুক মোৰ ভাইটি কথা সুধিছে সৰু ভাইটি ভাগৰ ৰিজাল্ট কেনেকুৱা হ'ল সুধিছে ডেটা কথা সুধিছে আমাৰ ঘৰৰ কুকুৰটো চিনেমাৰ কথা সুধিছে তাৰ পিছত কৈছে ভিডিঅ' যে ইমান ভাল লাগে মই নাই ইয়াছ চোৱা না মই বোলো কেনে হাউ ইজ ইট পসিবল মানে যে ভিডিঅ'ত চাই অডিয়েন্স আছিল আপোনালোকৰ মানে ভিডিঅ'ত চাই মানে গোটেইখিনি মনত আছে কোন দেউতা কোন ভাইটি কোন আৰু কিমান মন দি চাই ন আৰু আমাৰ মা বিশ্বাস কৰিবা ৰেণ্ডমলি কেতিয়াবা এই সুধে ন আপোনালোকৰ মনত আছে নে আমি যে অমুক টাইমত কিবা জাগাত গৈছিলো তাতে আমি কি কথা কৈছিলো 10-15 মিনিটৰ মেছেজ আহে বাইদেউ আপোনালোকে যে সিকিমত লাষ্ট টাইম হেড গৈছিলে কাশ্মীৰ গৈছিলে তাত অমুক দিনাখন এটো কাপোৰ পিন্ধি ওলাতে এইটো কথা কৈছিল আৰু মনত নাথাকে বহুতবাৰ এনেকুৱা হৈছে যে মই চাইছো চাবা মই এইটো ষ্টৰীত দিম এটা কিমান দেৰি ৰিপ্লাই আহিব মানে
কেনেকে মনত ৰাখে আই ডোন্ট নো বাট ইয়া হেতু কাৰণে আমি বহুত লাকি বুলি বস্তু চাই ভাল পায় মানুহে কানেক্ট কৰিব পাৰে সিহঁতৰ কাৰণে বনাই ভাল লাগে আজিলৈকে চবতছে ভাল মই মেছেজেছ কিছুমান পাইছো সেইটো হৈছে কাৰণ মই ৰিলেট কৰিব পাৰো দেই মই যেতিয়া 2019 মানত যেতিয়া ঘৰত কোনোবাই বিয়াৰ কথা কয় মইতো একদম কাজিয়া লগাত আহি যাওঁ মানে মই বিয়া নাপাতো মোক বিয়াৰ কথা কেতিয়া কাৰণ আমি তেনেকুৱাকে কাপলছবোৰ দেখি আছো কাজিয়া কৰা বা চিনেমাত হওক বা হেৰি বা ৱাইফ ছোৱালী এজনীয়ে বিয়া পতাৰ পিছত চেঞ্জ হ'বই লাগিব মানে বুজি পাইছা ন তেনেকে মানে হেৰি আৰু মইতো মানে তেনেকে চেঞ্জ হোৱাটো ভাবিবই নোৱাৰো তাৰপিছত এতিয়া যেতিয়া বিয়া হ'ল এণ্ড আই এম এক্সেক্টলি লাইক ডেট ছোৱালীবোৰে যেতিয়া চাই ন তেতিয়া মানে কয় বা মানে for the first time আমাৰ বিয়াৰ প্ৰতি মানে অকল পজিটিভ ভাইব এটা আহিছে যে ওকে লাইফটো এনেকুৱাও হ'ব পাৰে মানে বিয়াৰ পিছত তুমি যেনেকুৱা আছিলা তেনেকেও থাকিব পৰা যায় বা যি মন যায় তুমি এটা ট্ৰেভেলিংটো ভাল পোৱা তো তুমি মানে ট্ৰেভেলিংটো পিছত ৰাখিব লগা হোৱা নাই এতিয়া ঘৰৰ কাৰণে বা হেৰি তেনেকুৱা বহুত ভাল লাগে মানে ইমান নেগেটিভ বস্তুবোৰৰ মাজতো কৰবাত পজিটিভ কিবা এটা যে মানুহে বিচাৰি পাইছে সেইটোৱে কিন্তু বহুত ডাঙৰ সাকসেস হয় বাকি কেতিয়াবা আহেনে এনেকুৱা ফেন চেনৰ মানে গিফট চিফট আহেনে বহুত আহে মাজতে যে বাপৰে আৰু বহুত ধুনীয়া ধুনীয়া আহে মানে হেণ্ডমেড কিছুমান বস্তু আহে আমাক ToiMoi টেলছৰ পিকচাৰখন এমব্ৰয়ডাৰী কৰি দিয়ে তাতে ToiMoi টেলছ লিখি দিয়ে মানে এইবিলাক ধুনীয়াকে ৱালত সজাই থৈ দিছে আমাৰ ভিডিঅ' চালে দেখা পাবা ৱালত আছে আৰু বহুতে লেটাৰ্ছ লিখি দিয়ে লেটাৰ্ছবোৰ মানে তুমি 3-4টা পেজৰ ইমান ভাল লাগে মই সব একদম বক্স এটাত থৈ দিছো সব কিছুমানে ক্লিপ এটাকে পঠায় বাট এইটো ইমান স্পেচিয়েল হয় না ক্লিপটো এবাৰ মাজুলী গৈছিলো দেই মাজুলী যাওঁতে হেৰি ৰাসৰ সময়ত মোক মান গাটো হেৰি আছিলে তো ছোৱালী এজনীয়ে মোৰ কাৰণে চকলেট কেইটামান দি পঠাইছিলে মনত আছে তাই আহিব নোৱাৰিলে তাই বেলেগৰ থ্ৰুৱেদি মানে সাংগীবা তোমাৰ কাৰণে মই চকলেট দি পঠাইছো গাটো অকমান হেনো মানে কেতিয়াবা এনেকুৱা মানে এক্সপেক্টেশন আছিল নে লাইফত যে এনেকে মানুহে মৰম কৰিব গোটেই অসমৰ মানুহে নাই কেতিয়াও নাছিলে মানে আমিতো যেতিয়া ডাঙৰ হৈছিলো তেতিয়া সোশ্যাল মিডিয়া কোনো এনেকুৱা প্ল্যান নাছিলে যে কেতিয়াবা কোনোবাই সুধিলে কিয় মই ইউটিউবাৰ বনিম বা ইনষ্টাগ্ৰামত তেতিয়া এটোৰ লাইফটো অকল এক্টৰ এক্ট্ৰেছে পাইছিলে আমিতো যেতিয়া ষ্টাৰ্ট কৰিছো তেতিয়া গম নাপাও ফাৰ্স্ট বেচ সোশ্যাল মিডিয়াৰ আমি কাকো দেখা নাই আগত কি চলি আছে মানে এতিয়া যদি কিবা এটা হয়ও ন ডিম্পুহত বা বিকাশ চেত্ৰীহত আহিছে সিহঁতো আমাৰ বেচৰ মানে আমাতকে 6 মাহ এবছৰ আগতে ষ্টাৰ্ট কৰিছে মানে আমি সিহঁতেও কাৰোবাৰ শিকা নাই নিজে নিজে কৰিছে কিবা এটা আপডেট আহিলে সবৰ কাৰণে নতুন আপডেটে হয় মানে কি এটা কেনেকে কি কৰিব লাগে তো আমি মানে কাকো লুক আপ তো কৰিবলৈ নাছিলে যে ওকে এনেকুৱা হ'ব আমাৰ লাইফটো ক'বাত বাট ইয়া মানে এটা ভাবিলে আচৰিত লাগে মানে এইটো একদম মহাদেৱে নিজে দিয়া নিচিনা হয় আৰু বহুত সময় মানে আমি দুটা এনেকে ভাবো কি লাইফটো হৈ গ'ল না আমিতো কেতিয়াও ভবাও নাছিলো কেতিয়াও আকৌ হেৰিও কৰা নাছিলো ভাল লাগে এতিয়া আৰু যেতিয়া মানে পাব্লিক প্লেছত যায় আপোনালোকে বেলেগ বেলেগ ৰেষ্টুৰেণ্ট হওক বা বেলেগ ক'ৰবাত যায় তেতিয়া ঢেৰ চাগে ফেন্স লগ পায় আমাৰ দুটাতকে চবতছে বেছি ভাল পায় সেইটো আমাৰ দেউতাই মানে কিমানক নাম্বাৰ দিছে ফোন নাম্বাৰ দিয়ে ফোন কৰিবা ইটো দেউতাই মানে বিয়া চিয়াত যায় ন তেতিয়া ছোৱালীবোৰ আহে লগ কৰিবলৈ আপুনি কিষাংগীবাৰ দেউতাক ন দেউতাই কেনেকুৱা মায়ে যে মাৰ গা বেয়া আছিলে হেৰি অপাৰেশ্যন এটা হৈছিলে তাত দে অপাৰেশ্যনত হেৰি কৰিবলৈ মানে খবৰ ল'বলৈ ছোৱালী এজনী আৰু মাক আহিছে মই চাই আছো চিনি পোৱা নাইকিয়া বহুতৰ পিছত গম পাইছো তাই মোৰ ছাবস্ক্ৰাইবাৰ হয় মাৰ লগত মানে বিয়াখনত লগ পাই কথা পাতি একদম মানে ফেমিলি আৰু এতিয়া মা দেউতাই যে বহুত ভাল পায় কিমানক যে ভাত খাবলৈ ঘৰত মাতিছে কৈ থৈছে তেওঁলোকে বিৰাট চাগে প্ৰাউড ফিল কৰে মা দেউতাই বহুত মা দেউতাই মানে তেনেকুৱাকে আমাৰ ঘৰতো কিষাংগীক তো এইফালে বৰপেটাৰতো ফালে ভালকে চিনি পায় তো আমাৰ মাকো সুধে আপুনি কিষাংগীবাৰ শাহু ন ভাল লাগে না নৰ্মেলি আমাৰ যিবোৰ দেখাই থাকে আৰু মানে শাহু বোৱাৰীৰ যিবোৰ ৰিলেশ্যন হয় বা তেনেকুৱা কিন্তু মা বহুত মানে অপেন মাইণ্ডেড হয় ফাৰ্ষ্ট থিং আমাৰ বৰপেটাৰ মা কথা কৈছো বহুত অপেন মাইণ্ডেড লাষ্ট 2 মাহৰ আগত মা থাইলেণ্ডত এনে ফুৰি মেলি আহিছে চলো ট্ৰিপ বুলি ক'ব পাৰি কোম্পানী চাইডৰ পৰা গৈছে কিন্তু ঘৰৰ পৰা অকলে গৈছে তো শি ইজ লাইক মানে তোমালোক দুটা গুৱাহাটীত আছা দুটা সখী থাকা বাকি যি মন যায় কৰা ইটোৱে সিটো সদায় সাপোৰ্ট কৰিবা একেলগে থাকিবা দুটা বাস শান্তি ভালকে থাকিবা আৰু সাপোৰ্ট কৰি বাকি যি মন যায় কৰা আচ্ছা তো এতিয়া আমাক কক আজি আহাৰ দেৰি কিয় হ'ল কাৰণটো সো আমাৰ বৰবনা আৰু এটা বস্তু আছে যিটো লগত আমাৰ অকমান আৰু কিছু চলি থাকে কথা পাহৰা মানে ষ্টাৰ্ট কৰিবলৈ গলে এই যে কিচেনৰ দৰ্জা সজাবোৰ খোলা বন্ধ কৰিবলৈ পাহৰি যায় মানে ইমান বেসিক বস্তু সো আমি বেলেছত থাকো হেডখৰ পৰা এডখৰ তেল দিপু ঘৰৰ মুখ আগত অকমান আহিবলা তেল মানে যোৱাকালি আৰ্জেন্টলি এয়াৰপৰ্ট যাব লগা হ'ল
ঘূৰি আহোঁতে তেল ভৰাম বুলি ভাবিলো, ট্ৰাফিকত আহি আছো মানে বহুত ভাগৰ লাগিল, আহি গাড়ী সোমাই দিলো, ৰাতিপুৱা ওলাই আহোঁতে ভৰাম, তেল ডিপু সন্মুখতে আছে, ৰাতিপুৱা পাহৰি থাকিলো, আহি একেবাৰে ওচৰত তেল হৈ গৈছে, আকৌ গৈ গৈ তেল লৈ আহিছো। আৰু এইটো মানে এনেকুৱা নহয় যে ফাৰ্ষ্ট টাইম বুলি মই ক'ব নোখোজিম, ইমান বস্তু পাহৰে, সেইটো কাৰণে আইচক্ৰীম খোৱালো এটা। আইচক্ৰীম খোৱাটো ইম্পৰ্টেণ্ট, গৰম আছিলে তুমি আইচক্ৰীম ৰুমটোত এচি আছে। মোক হেৰি মানে গাড়ীখনৰ পৰা যে নামিলো, মোৰতো খং উঠিছে যে আমি 3টা বজাত পাবগে লাগে, আৰু মোৰ মানে এটা টাইমত পোৱাটো মানে বহুত কিবা এটা অবচেছন এটা আছে। বৰ ভাল অবচেছন এইটো, কিন্তু মানে আছে যে তাই মানে সৰুৰ পৰা আমাক এনেকুৱাকে হেৰি মেনুফেকচাৰ কৰি কি মানে তোক যদি 3টা বজাত কোনোবাই মাতে 2:45 জাষ্ট বি দেয়াৰ, মানুহটো আহক নহয় মুখ আগত, ইট জাষ্ট বি দেয়াৰ। ষ্টেচন আমাৰ 1 ঘণ্টা আগত আহি পেলাই বহাই থৈ দিয়ে, এয়াৰপৰ্টটো বাদেই দিয়া, এয়াৰপৰ্টৰ কথা নকয়। চ' মানে মোৰ এতিয়া মানে এনেকুৱা হৈছে যে আমি 2:45ত সেইডোখৰত আছো দেই, 2:45 নহয় 2:35 মানত মোৰ এনেকুৱা হৈছে 2:45 পাবগে লাগে। খং উঠিছে এতিয়া মোৰ কি কৰো, তাৰপিছত সি মানে আৰু মই প্ৰথমতে কেবখন চালো, তো এইকণতে বহুত বেছি প্ৰাইচ দেখাইছে, মই বোলে এইটো বটল লোৱা আৰু যোৱা তেল আনাগে যাওঁ, আৰু আজি মানে তোমাক এইটো কৰাটো বহুত দৰকাৰ, নাপাহৰিবলৈ। তাৰপিছত সি কৈছে আচ্ছা তুমি এটা কাম কৰা, সেই আইচক্ৰীম পাৰ্লাৰখনতে বহাগে যোৱা, মই পে' কৰি দিম, তুমি যোৱা। মই ৰৈ আছো, পে' কৰা তুমি। আইচক্ৰীম নাখালে ডায়েটত আছে। অকমান খাইছে, বাকী মোৰ ষ্টেপ আছিলে, কিন্তু সেইকাৰণে আইচক্ৰীম পাৰ্লাৰত সোমাইছে। আইচক্ৰীম পাৰ্লাৰ কিখন নেকি সুগাৰ ফ্ৰী আইচক্ৰীম আছিল। ফুটিটো দেখি পেলাই মানে ভাবো এনেকুৱা, তাৰপিছত মই ইয়ে খাব, প্ৰথমতে মই কোনটো লৈছিলো, তাৰপিছত ভাবিলো বহুত বেছি হৈ যাব, এইটো অকমান কম তাতে সুগাৰ ফ্ৰী আইচক্ৰীম আছিল, ধুনীয়াকে খাব পাৰিলাহেঁতেন, মোলে নানিলে যে সেইকাৰণে মিছ কৰি আহিছে। খাব লাগিব, এতিয়া ঘূৰি যাওঁতে আমি যাম একেলগে খাম। বঢ়িয়া। চ' আগতেতো কেতিয়াও ৰেডিঅ' ষ্টেচন অহা নাই বুলি কৈছে, গতিকে আজি আহি আমাৰ ইয়াত কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। মই ষ্টাৰ্টিঙতো বহুত বেছি নাৰ্ভাছ হৈছিলোঁ, আমাৰ ফাৰ্ষ্ট ইণ্টাৰভিউ। আজিলৈকে মানে মোক যোনে ইণ্টাৰভিউ কাৰণে কয় নহয়, মই মানে এতিয়া ৰ'বা, মই সদায় পষ্টপ'ন কৰি থাকোঁ দেই। তোমাৰ দিনত যেতিয়া মেছেজটো আহিছে, মই মানে মোৰ ভাগৰ কামখিনি যোনে মেনেজ কৰে তেখেতক মানে মেছেজটো কৰিছোঁ, কি কৰোঁ মই অংকিতা, মই মানে ষ্টাৰ্ট কৰোঁ নেকি এতিয়া কৰাটো, এণ্ড বহুত ভাল হেৰি হয় ৰেডিঅ', কি কৰোঁ তো তাই মানে মোক বেয়া পুছ কৰিছে, ট্ৰাই এটা গিভ ইট এ ট্ৰাই। আহোঁতে একদম চিল হৈ আহিছে, মইতো ভয়ত আছোঁ, কি কৰোঁ। মোৰো আজি খুব ভাল লাগিলে। সদায় আমি মোবাইলৰ স্ক্ৰীণত দেখোঁ তোমালোকক, মানে ৰিলছত দেখোঁ, শ্বৰ্টছত দেখোঁ, ইউটিউব ভিডিঅ'জ, ব্লগিং, কিন্তু আজি লগ পাই দুইজন মানুহক এনেকুৱা লাগিছে যে এইকেইজন মানুহকতো মই সদায় দেখি আছোঁ, চিনিয়ে পাওঁ, এনেকেইতো কথা পাতে সদায়। এইটো কিন্তু আমি বহুত পাওঁ জানো, এইটো আমি বহুত পাওঁ মানে সঁচাকে মোৰ মনত থাকি যাব এইটো ইণ্টাৰভিউ, যে এনেকে সঁচাকে তোমাৰ মানে মই যে কুৱেশ্যনটো কৰিছিলোঁ ন, যিহেতু ৰিয়েল লাইফ আৰু ৰিয়েল লাইফটো বেলেগ বেলেগ নেকি, মানে নহয় বুলি অলপ যদি আমাৰ ইণ্টাৰভিউটো চাই দিয়ে মানুহে, তেতিয়াই গম পাব যে সঁচাকে অলপ আমি ট্ৰাইহে কৰোঁ, অলপ বেলেগ বেলেগ ৰাখোঁ নি, একে হৈ গৈছে। ভাল লাগে, এনেকেই চাই ভাল লাগে, চবে এনজয় কৰে। ট্ৰাইও মানে ট্ৰাই কৰিলেও নহয় একচুৱেলি, সেইটো কাৰণ আমাৰ এটা বনি গ'ল সেই বস্তুটো তেনেকুৱাকে। এতিয়া আমি ট্ৰাইও যদি কোনো শান্তকে থাকিবলৈ আমি কেতিয়াবা ডিছকাছ কৰোঁ, আমি এতিয়া শান্তকে থাকিম দে, একদম এতিয়া তুমি মোক জোকাৰি নাথাকিবা, এইটো মোক কিমান হেৰি কৰি থাকে, অশান্তি কৰি থাকে, তুমি তাত গৈ পেলাই মোক জোকাৰি নাথাকিবা, একদম শান্তকে থাকিবা। অলপ দেৰি থকাৰ পিছত আমাৰ দুটাৰে মানে অশান্তি লাগি যায়, কি কৰি আছো, এক্টিঙে কৰি আছো নেকি আমি। সো থেংক ইউ সো মাচ, আজি আমাৰ শ্ব'ত আহিলে সঁচাকে বহুত ভাল লাগিলে মোৰ লগ পাই। থেংক ইউ সো মাচ আমাৰ মতাৰ কাৰণে। মানে we are really proud that আমি এইখিনি জায়গাত আহি আজি পাইছো। and আমাৰ ফাৰ্স্ট ইন্টাৰভিউটো বহুত বেছি মেমৰেবল হ'ল, and I'm so glad কি মানে এটা আমাৰ ফাৰ্স্ট ইন্টাৰভিউ হ'ল, ৰাইট? মই মানে লাইফ টাইম মনত থাকিব। আৰু গপছপৰ টেগলাইনটো আমাৰ চেনেল লগতো যায়, proud to be local, কাৰণ আমি অসমীয়াতে কৰো, proud to be local। বঢ়িয়া, thank you so much. Thank you.